আসসালামু আলাইকুম সমূহ ইছলাম দৰদী ভাই ভনীসকল। আজি আপোনালোকে পবিত্ৰ কুৰআন শৰীফৰ কিছু নাজানা কথা এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। এক নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ কিমান পাৰা আছে? উত্তৰ 30 পাৰা। 2 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ মঞ্জিল কিমানটা আছে? উত্তৰ 7টা। 3 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ সূৰা কিমানটা আছে? উত্তৰ 114টা। 4 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ ৰুকু কিমানটা আছে? উত্তৰ 540টা। 5 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ আয়াত কিমানটা আছে? উত্তৰ 6664টা। 6 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ সিজদা কিমানটা আছে? উত্তৰ 14টা। 7 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ জবৰ কিমানডাল আছে? উত্তৰ 53243 ডাল। 8 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ জেৰ কিমানডাল আছে? উত্তৰ 39582 ডাল। 9 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ পেশ কিমানডাল আছে? উত্তৰ 8804 ডাল। 10 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ মদ কিমানডাল আছে? উত্তৰ 1771 ডাল। 11 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ তাজদীদ কিমানডাল আছে? উত্তৰ 1243 ডাল। 12 নম্বৰ, কুৰআন শৰীফত সৰ্বমুঠ নক্তা কিমানটা আছে? উত্তৰ 1,05,681টা।